নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু প্ৰায় 2 মাহমানৰ পাছত আজি মই ভিডিঅ' বনাবলৈ আহিছোঁ। তো আমাৰ মুক্তাপুৰ চকত অহাৰ কাৰণটো হ'ল ইয়াতে ফুটবল খেল চলি আছে, ফুটবল টুৰ্ণামেণ্ট। তো চাব আহিছোঁ আৰু লগতে আপোনালোকক দেখুৱাম। তো মোৰ মানে অলপ মানসিকভাৱে মই মানুহটো অলপ ভুগি আছিলোঁ কিবা এটা প্ৰব্লেমত। তো সেইবিলাক আজিৰ পৰাই মানে চল্ভ কৰি দিছোঁ। নাই মানে আৰু জীৱনত সেইবিলাক একো নাই। তো পাৰালৈকে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাম। তো আজি আহিছোঁ মই আমাৰ মুক্তাপুৰৰ চকত ফুটবল খেলা চাবৰ কাৰণে। বহুত দিনৰ পৰা এইবিলাক চোৱা নাই, তো চাম আৰু লগতে আপোনালোকক দেখুৱাম। আৰু মোৰ লগত আছে আমাৰ ভাইহঁত, গাঁৱৰ মানে মই যেতিয়া গাঁৱত আহোঁ না, এই ভাইহঁতৰ লগত কথা পাতি থাকোঁ, টাইমখিনি পাছ কৰোঁ, এনেকুৱা কৰোঁ। তো লগত লৈ আহিছোঁ ইহঁতক। আৰু এতিয়া ফুটবল খেলা চাম, ফুটবল খেলা দেখুৱাইছোঁ আপোনালোকক, চাই থাকক। আমি বৰ্তমান যাম এইফালে, এইটো চাইডে যাম, মানে খেলখন ইফালে চলি আছে। তো যাম আৰু আপোনালোকক দেখুৱাম। তো চাই থাকক কেনেকুৱা কি হয়, কি খেল হয়, কেনেকুৱা কি হয় দেখুৱাই আছোঁ ধুনীয়াকৈ। এই গাড়ীখনত চাওক, কুকুৰটো চাওক নহয়, কুকুৰটো কি কৰি আছে, কুকুৰটো এই কুকুৰটো চাওকচোন। কুকুৰটোক লৈ যায় কিন্তু গলটো সোমাই দিছে, ওলাব পৰা নাই কুকুৰটো। চাওক কুকুৰটো, কুকুৰটো গলটো সোমাই দি ওলাব পৰা নাই না। মানুহটো গম পোৱা নাই, কিন্তু গাড়ীখন যাই আছে। কুকুৰটো চাওক, কুকুৰটো সিহঁতে হাঁহি আছে গাইজ। তো গাইজ আমি আহি পাই গ'লোঁ খেলাৰ সেই ঠাইখিনি, আৰু দেখুৱাইছোঁ আপোনালোকক কেনে কি খেলা কি হয়। তো চাওক, এই বাইকবিলাক চাওক না, কিমান বাইক, বাপৰে বাপ। আৰু মানুহ চাওক ক'ত উঠি আছে, চাওক বাবা, ইয়াৰ পৰাই পল্লি মৰবি ভাই। চাওক এইকেইটা আমাৰ গাঁৱৰ পেণ্ডা কেইটামান আছে, আৰু এনেকৈ এইবিলাক ৰাস্তা অলপ বেয়া হৈছে। মোৰ গাড়ীখন ক'ত পাৰ্কিং কৰোঁ চাই লওঁ, ভাবি লওঁ, তাৰপিছত ভিতৰত সোমাই কিনে দেখুৱাইছোঁ আপোনালোকক। তো চাই থাকক, ইয়াত ভিতৰখনে একবাৰ দেখুৱাই দিছোঁ কেনেকৈ কি চলি আছে। এতিয়া ৰাস্তা পূৰা ব্লক, সেয়া চাওক পূৰা মানে ব্লক। আৰু মই গাড়ীখন থৈ আহিব লাগিব, গাড়ীখন নথোৱাকৈ নহয়। তো দেখুৱাইছোঁ আপোনালোকক, চাওক না কিমান মানুহ আছে। ভিতৰত যাম, খেলা চাম আৰু দেখুৱাইছোঁ। চাওক কিমান ল'ৰা আহিছে খেলা চাবৰ কাৰণে। নাই আপোনালোকে যিখন খেলা চাই আছে আমাৰ মুক্তাপুৰ আৰু খৰিকাটাত, আৰু বৰ্তমান মুক্তাপুৰ টিমটো 1 গ'ল দিছে, আৰু বাকী খৰিকাটাৰ টিমটো ট্ৰাই কৰি আছে দিবৰ কাৰণে, কিন্তু পাৰা নাই। বাকী দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। এই চাওক বঢ়িয়া। পিছিয়ে লৈছে বিলগা, বহুত পিছিয়ে লৈছে। কিয় কৰিবাই নিয়ে
সুন্দৰ খেল উত্তেজনাপূৰ্ণ খেল আজি খেলখন এই সুন্দৰ গৰিমানত চলি আছে দৰ্শকসকল আপোনালোকে ধৈৰ্য সহকাৰে খেলখন উপভোগ কৰক তাতে বাচ্চা ল'ব সকলোকে অতি সুন্দৰ খেল আজি আমাৰ এইখন প্ৰথম কোৱাৰ্টাৰ ফাইনেল খেল এই খেলখনত সুন্দৰ খেল প্ৰদৰ্শন কৰিছে তো গাইজ খেলখন শেষ হ'ল আৰু পাতিদৰং আমাৰ যিটো ইয়াৰ মুক্তাপুৰ ক্লাব আছিল তো 2 গ'ল দিলে আৰু এটা কি দল আছিল খৰিকাটৰটো মনতেই নাই খৰিকাটৰ লাষ্ট সময়ত 1 গ'ল দিলে এয়া মানে খেল চাব মানুহ এইবিলাক পূৰা মানে এতিয়া আমিও যাম আপোনালোকে আজি খেলখন চাই কেনে পালে কমেণ্ট কৰি জনাব তো গাইজ এতিয়া আমি ঘৰত যাম আৰু এয়া ৰাস্তা চাপ পূৰা মানে মানুহ খেল চাব একদম পূৰা ফুল হৈ আছে এতিয়া যাই থাকিম আমি লাহে লাহে আৰু নেক্সট আকৌ খেল কেতিয়া হয় সেইটো গম নাপাম কিন্তু আজি মই আহিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ মানে বহুত দিন মূৰত মানে ভাবি আছোঁ কি কৰিম কি নকৰিম তো আজি মানে কি আমাৰ মুক্তাপুৰ চকত ইয়াতে আহিলোঁ খেল চলি থকা বুলি গম পালোঁ ফুটবল খেল তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কি কেনেকুৱা পালে আপোনালোকে চাই কেনে মোক জনাব কিন্তু পিকচাৰ কোৱালিটি ইমান এটা ঠিক হোৱা নাই মোবাইলে বনোৱা না তো সেয়াই আৰু যিখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো দেখুৱাম আৰু ভিডিঅ' বনাই থাকিম আপোনালোকৰ কাৰণে মোৰ মানে কি এটা প্ৰব্লেমৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ তো ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈছোঁ মোৰ কি মানে মানসিকভাৱে অলপ প্ৰব্লেম হৈছিল তো সেই প্ৰব্লেমখিনি আজিৰ পৰা দূৰ হোৱা বুলি ক'ব লাগিব সেইকাৰণে মানে কি ভিডিঅ' বনাবলৈ আহিলোঁ মনটোক অলপ সান্তনা দিবৰ কাৰণে আৰু তো আজি ভিডিঅ'টো এইখিনিতে আৰু মানুহ চাওক যাম মই গাড়ীখন লৈ যাব পৰা নাই গাইছ যাই থাকোঁতে নেক্সট আকৌ লগ পাম আপোনালোকক আজিলৈ বাই বাই